পৰীক্ষা বাতিলৰ খবৰ আজি পুৱা পৰীক্ষা কেন্দ্ৰসমূহলৈ আহি একাংশ ছাত্ৰ-ছাত্ৰী অৱগত হৈছে যে পৰীক্ষা আজি বাতিল কৰা হৈছে। হেল্ল' এভৰিৱান, ওয়েলকাম জনাইছো সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি হৈছে 13 মাৰ্চ। মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মানে কি হ'ল, আজি আছিলে h.s.l.c এক্সামৰ আজি ছায়েন্সৰ পেপাৰখন, মানে আজি চতুৰ্থটো পৰীক্ষা আছিলে। তো আৰু আজি পৰীক্ষাটো কেনচেল কৰা হ'ল যিহেতু পেপাৰখন ফাদিল হৈছে। চ' আজি পৰীক্ষাটো মানে কেনচেল কৰিব লগা হ'ল। প্ৰথমতে ইংৰাজী পেপাৰ, তাৰপিছত এতিয়া আকৌ ছায়েন্সৰ। কি মানে এইবোৰ কি হৈ আছে? ষ্টুডেণ্টবিলাকে ইমান কষ্ট কৰি ইমান 4-5 দিনৰ পৰা সেই পেপাৰখন পঢ়ি থাকিলে, কিন্তু অৱশেষত কি হ'ল, যোৱাকালি ৰাতিয়ে মানে পৰীক্ষাটো কেনচেল কৰা হ'ল। তো ইহঁতৰ মনত মানে এটা হতাশাৰ সৃষ্টি হোৱা নিচিনা হ'ল। তো এনেকুৱা হৈ থাকিলেতো ছাত্ৰ-ছাত্ৰীখিনিৰ মানে ভৱিষ্যতলৈ খেলি থকাৰ নিচিনা হৈছে, মানে সিহঁতৰ জীৱনলৈ হেতালি খেলি থকাৰ নিচিনা হৈছে। যিহেতু মানে কেইজনমান দুষ্ট চক্ৰৰ কাৰণে গোটেই লাখ ছাত্ৰ-ছাত্ৰীৰ জীৱনটো ধ্বংস কৰাৰ নিচিনা হ'ল। আৰু জানিব মানে নিউজত পোৱা গৈছে যে পেপাৰখন একচুৱেলি পেপাৰ নহয়, হাতেৰে লিখা, বহীত তেনেকুৱাকৈ ওলাইছে। এখন ইংৰাজীত লিখা আছে আৰু আনখন অসমীয়াত লিখা আছে। প্ৰশ্ন কাকত ভাইৰেল হৈছে, তাকো হাতে লিখা দুটা কপি দেখা পোৱা গৈছে। অসমীয়া আৰু ইংৰাজী মাধ্যম দুয়োটাতে এই হাতে লিখা দুটা কপি দেখিবলৈ পোৱা গৈছে। গতিকে যাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। আৰু পেপাৰখন হোৱাটছএপে ভাইৰেল কৰা হৈছে। লগতে 5,000 টকাৰ বিনিময়ত মানে পেপাৰখনৰ দাম, মানে ছায়েন্সৰ পেপাৰখনৰ দাম 5,000 টকালৈকে উঠিছে। তো 5,000 টকাৰ কাৰণে লাখ ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস কৰাটো এইটো কেনেকুৱা ধৰণৰ কথা হৈছে? আৰু সেৱা কৰ্তৃপক্ষৰ লগতে চৰকাৰৰ কথা কি ক'ম, তেওঁলোকৰ মানে কোনো দায়িত্ব নাই নেকি এই ল'ৰা ছোৱালীখিনিৰ কাৰণে? সেৱাই কোনো এটা পৰীক্ষাই মানে ভালদৰে অনুষ্ঠিত কৰিব নোৱাৰে। এনেকুৱা হৈ থাকিলে মানে ছাত্ৰ-ছাত্ৰীসকলে কি ভৰসাত, কি আশাত পঢ়িব কওকচোন? ইমান 4-5 দিনৰ পৰা কষ্ট কৰি অকল এখন পেপাৰে পঢ়ি আছে আজি 4-5 দিন ধৰি। তাৰপিছতো যদি পৰীক্ষাটো দিব নাপায়, সিহঁতৰ মনত অভিয়াছলি হতাশাৰ সৃষ্টি হ'বই। আৰু বাৰে যদি এনেকুৱাই হৈ থাকে, আমাৰ নৱপ্ৰজন্মই এই চৰকাৰখনক লৈ কি আশা কৰিব? নালাগে। আমাৰ মামাই যদি আজি পৰীক্ষা নহয়, তেনেহ'লে লেটাৰ মাৰ্কছ দিব লাগিব মামাই। আৰু মামা থাকোঁতে পৰীক্ষা কেনেকুৱা পেপাৰ গুচি যায়, পেপাৰ কেনেকুৱা লিক হৈছে? মামা কি পুলিচ ৰখা নাই? মামাই কি গাত দিয়া নাই? আমি ইমান ৰাতি পঢ়িছোঁ, এইবিলাক পঢ়াই এতিয়া ক'ত যাব? মানে এইটোৱে ক'ব বিচাৰোঁ যে ইমান গোটেই বছৰটো কষ্ট কৰি পঢ়ি এতিয়া আজি যদি এক্সামটো নহয়, তেতিয়াহ'লে নিজৰ মনতে কিমান বেয়া লাগি আছে। আৰু এইটো যে ভাইৰেল হৈছে, সেৱাই কৰিছে বুজি পাইছোঁ, যে ইমানটো মানে এনেকুৱা কৰিব নালাগিছিলে। আমাকতো এটলিষ্ট ক'বতো লাগিছিলে ন। তোমালোক মানসিকভাৱে ভাগি পৰা। আৰু বহুত ষ্টুডেণ্ট এনেকুৱা আছে যিসকলে মানে গমেই পোৱা নাই ৰাতিপুৱালৈকে, আৰু বহুত দূৰণিৰ পৰা কষ্ট কৰি গৈছে পৰীক্ষা কেন্দ্ৰলৈ। তাৰপিছত কিন্তু যেতিয়া তাত গৈ গম পাইছে যে পৰীক্ষা দিব নোৱাৰে বা পৰীক্ষাটো কেনচেল হ'ল, তাত মানে সেই ছাত্ৰ-ছাত্ৰীসকলৰ মনত কেনেকুৱা এটা ভাৱৰ সৃষ্টি হ'ব, সেইটো আমি সকলোৱে বুজি পাওঁ নিশ্চয়। আৰু প্ৰথম ইংৰাজী পেপাৰখন যেতিয়া লিক হোৱা বুলি ক'লে, তেওঁলোকে কৈছিল যে এঘণ্টাৰ পিছত হৈছে। চ' সেইটো মানে লিক বুলি মানি লোৱা নহ'ল, সেইটো ভাইৰেল হৈছে। যিহেতু মানে পৰীক্ষা দিয়া ষ্টুডেণ্টে ভাইৰেল কৰিছে বুলি মানা গৈছে। কিন্তু তাৰ পিছতো তেওঁলোকে কিয় ষ্টিক নহ'ল? আৰু সেইদিনা যদি তেওঁলোকে ষ্টিক কৰিলে হয়, তো আজি হয়তো আজিৰ পৰীক্ষাটো এনেদৰে কেনচেল কৰিব নালাগিলেহেঁতেন। মানে তেওঁলোকে দায়িত্বটো কম লোৱা দেখা গৈছে। তো ছাত্ৰ-ছাত্ৰীসকলৰ লগত এনেদৰে বাৰে হেতালি খেলি থকাটো একচুৱেলি ভাল কথা হোৱা নাই। আৰু বাকী যিয়ে নহওক, হ'ব লগাটো বাৰু হৈয়ে গ'ল। যিয়ে নহওক, কাকনো দুখ দিম? চৰকাৰকে দিম নে সেৱাকে দিম নে ছাত্ৰ-ছাত্ৰীখিনিৰ বাৰু কোনো দুখে নাই। তো কি ক'ম আৰু, যিহেতু পৰীক্ষাটো আকৌ নতুনকৈ তাৰিখ ঘোষণা কৰিছে যে 30 মাৰ্চত অনুষ্ঠিত হ'ব বুলি কৈছে। তো এইবাৰ একো খেলি মেলি নোহোৱাকৈ ভালদৰে অনুষ্ঠিত কৰিলেই হ'ল। আৰু লগতে আৰু যিকেইজন দুষ্টকাৰীৰ কাৰণে ইমান লাখ ষ্টুডেণ্টৰ জীৱনৰ লগত খেলাৰ নিচিনা হ'ল, তো তেওঁলোকক অতি সোনকালে ধৰি তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱাটোৱে আমি বিচাৰোঁ, আৰু এইটো অতি সোনকালে কৰিব লাগে। আৰু আজি ভিডিঅ'টো বিশেষ তেনেকুৱা একো নাছিল। এনেকুৱা ঘটনা এনেকুৱা সমস্যা যাতে আকৌ পুনৰাবৃত্তি নহয়, তাকে কামনা কৰিছোঁ। লগতে আজি ভিডিঅ'টো আৰু বিশেষ একো নাছিলে, মোৰ মনত চলি থকা কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এইফালে চাওক, এয়া আমাৰ চাহপাতৰ গজালি আহিছে ধুনীয়াকৈ সৰু। তো আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিব ওলাইছোঁ। জনাব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈকে বাই বাই।